তো হেল্ল' গাইজ, আজি এতিয়া ইভিনিং সময় গৈ আছোঁ টিউশ্যনলৈ। ওলাইছোঁ আৰু জাষ্ট ভাত চাত খাই কিনে সেয়া আহি পালোঁ ৰাস্তাত তাৰপিছত লগ পালোঁ ভণ্টিয়ে জাষ্ট মোক এটা চকলেট দি গ'ল। চকলেটটো খাই আৰু যাত্ৰা আৰম্ভ কৰি আছোঁ। তাৰপিছত এনেকৈ দোকানত সোমাই পানী চানী খাই ওলাই দিলোঁ, আকৌ গৈ আছোঁ, যাত্ৰা আৰম্ভ কৰি আছোঁ। বৰ গৰম আচলতে, পানী খাবলগীয়া হৈ আছে। আৰু এইটো দেখিছে আমাৰ ভৰলু, ইমান লেতেৰা নাছিল আগতে ধুনীয়া আছিল, এতিয়া মৰি গৈছে। মৰা ভৰলু বুলি তাৰ নাম দিছে। তাৰপিছত আহি এই ৰাস্তাটো পাৰ হওঁতে ইমান কঠিন, বাপৰে ইমান যে ট্ৰেফিক, এনি টাইম গাড়ী আহি থাকে, নৰখে উৰাই দিব খোজে পাৰিলে। তাৰপিছত আহি পালোঁ প্ৰায় BCC পামেই আৰু। সেয়া উঠিছোঁ আকৌ চিৰি উঠি লগ পালোঁ মোৰ ষ্টুডেণ্টক, হাই হেল্ল' কৰিলোঁ। হাই হেল্ল' কৰি আকৌ ক্লাছত সোমালোঁ। ক্লাছত সোমাই দেখিলোঁ যে আজি কোচিঙত নতুন ফেন লগাইছে দুখন, একদম আৰু গৰম ৰুমটো, সেইকাৰণে দুখন ওপৰত ফেন লগাই দিছে। তাৰপিছত এয়া মোৰ মেথছৰ ক্লাছ কৰি আছিলোঁ, তেনেকৈ এটা ভিডিঅ' শ্বুট কৰি ল'লোঁ লগতে।